সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া দুপৰীয়া 12টামান বাজিছে, তো আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু কেইবাদিনো হ'ল ব্লগ বনোৱাই নাই বাৰু। তেনেকৈ আপোনালোকে ছাপোৰ্টো নকৰে, অলপ ছাপোৰ্ট কৰিব। আপোনালোকৰ অলপ ছাপোৰ্ট কৰিলেই সকলোবোৰ আগবাঢ়ি যাব পাৰিব। তো ছাপোৰ্ট কৰিব সকলোকে কৈছোঁ। মই যদি কৰোঁ তেন্তে মোকো কৰিব ছাপোৰ্ট। আৰু সকলোকে ছাপোৰ্ট কৰিলে সকলোবোৰ আগবাঢ়ি যাব নিশ্চয়। আৰু ভ্লগ বনাবলৈ তেতিয়াহে মন যায়। আৰু দিনত তেনেকৈ ভিডিঅ' কৰা নহ'লে বাৰু। এতিয়া সন্ধিয়াই হ'ল আৰু এতিয়া ধূপ ধূনা জ্বলাই মই আজৰি হ'লোঁ আৰু চাহ তাহ খাই ল'লোঁ বাৰু। তো এতিয়াহে আপোনালোকক লগ পাইছোঁ আৰু তেনেকৈ ভিডিঅ' কৰা নহ'ল দিনত। তো সেয়াই আৰু এতিয়া আপোনালোকক মই এটা বস্তু দেখাম বুলি ভাবিছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু ভিডিঅ'টোৰ মাজতে মই আপোনালোকক এটা বস্তু দেখাওঁ বুলি ভাবিলোঁ। তো এইটো মই ইউজ কৰি আছোঁ আজি কেইদিনমানৰ পৰা, নেচাৰেল ভিটামিন চি ফেচ টনাৰ। তো এইটো ইউজ কৰি মোৰ ভালেই লাগিছে, তো আপোনালোককো দেখাই দিওঁ বুলি ভাবিলোঁ। খাইছা তুমি? কি খাইছা কৈ দিয়া? কি খাইছা? কি খাইছা? ৱা অঁ, কি খাইছা? এইফালে চোৱা, এইফালে চাই দিয়া, এইফালে চাই দিয়া। কি খাইছা? কি খাইছা? হা? আকৌ আইও কৰিবা? কেনেকৈ ধৰিছোঁ আৰু ভিডিঅ'টোৰ মাজতে এযোৰ কাপোৰ দেখাই দিওঁ বুলি ভাবিলোঁ। তো এযোৰ কাপোৰ মই লৈছিলোঁ আৰু চিলাবলৈ দি থৈছিলোঁ। তো কাপোৰযোৰ চিলাই মেলি দিলে আৰু আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, কাপোৰযোৰ দেখাই দিলোঁ। তো কেনেকুৱা লাগিছে জনাব। এতিয়া মই বনাই আছোঁ ভাত। সেয়া মই এতিয়া লাও কাটি আছোঁ। কৈ দিয়া, এইফালে চাই কোৱা। মই এতিয়া লাও কাটি আছোঁ বুলি কোৱা। চাই থাকিব, কৈ দিয়া। আৰু আজি মই বনাবলৈ লৈছোঁ ফুলকবি বিলাহীৰ লগত মাছৰ তৰকাৰী। তো সেয়াই ফুলকবিখিনি গৰম পানী আৰু নিমখ দি তিয়াই থৈ দিছোঁ অলপ দেৰি। আৰু এইফালে বিলাহী দুটা লৈছোঁ, ডাঙৰ ডাঙৰ কাটি ল'বলৈ আছেই আৰু এইফালে এতিয়া কেৰাহীত মেথি গুটি দি দিলোঁ। মেথিখিনি হৈ যোৱাৰ পিছত ইয়াত বিলাহীখিনি দি দিম। আৰু নিমখ হালধি দি ভালদৰে লৰাই দিম। আৰু এতিয়া নিমখ হালধি দি দিলোঁ আৰু এতিয়া লৰাই দিম। আৰু অলপ সিজিবৰ কাৰণে ঢাকনখন দি দিম বাৰু। এতিয়া বিলাহীখিনি অলপ দেৰি ঢাকন মাৰি দিলোঁ আৰু এতিয়া সিজিলে। এতিয়া ইয়াতে ফুলকবিখিনি দি দিম। আৰু ভালদৰে লৰাই আকৌ ঢাকন মাৰি দিম, অলপ সিজিব দিম। আৰু এতিয়া ফুলকবিখিনি অলপ সিজাৰ পাছত ইয়াতে গৰম পানী এড কৰি দিম, মিনি গৰম পানী। তাৰপাছতে মাছকেইডোখৰ দি দিম আৰু ইয়াতে এতিয়া গৰম পানী এড কৰি দিছোঁ। আৰু ভালকৈ উতলিব দিম। আৰু ইয়াতে এতিয়া মই মাছকেইডোখৰ দি দিম।
আৰু একেবাৰে নমাই মেলি আপোনালোকক দেখাই আছোঁ। আৰু এয়া ফুলকবি আৰু বিলাহীৰ সৈতে মাছৰ জোল ৰেডি হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। বাই।